নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক জিকে ভাণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেইজনমান বিখ্যাত অসমীয়া লেখকক কি নামেৰে জনা যায়। আহক আজিৰে ভিডিঅ'টি আৰম্ভ কৰোঁ। অগ্নিকবি হৈছে কমলাকান্ত ভট্টাচাৰ্য। অসম কেশৰী হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। ঐতিহ্যবাদী কবি হৈছে নলিনীবালা দেৱী। অসম গৌৰৱ হৈছে হেম বৰুৱা। উপন্যাস সম্ৰাট হৈছে ৰজনীকান্ত বৰদলৈ। কৰ্মবীৰ হৈছে নবীন চন্দ্ৰ বৰদলৈ। কলাগুৰু হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। কবিতা কোঁৱৰ হৈছে অমৰেশ্বৰ চেতিয়া ফুকন। গীতিকবি হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। ত্যাগবীৰ হৈছে হেমচন্দ্ৰ বৰুৱা। দেশভক্ত হৈছে তৰুণৰাম ফুকন। দেশপ্ৰাণ হৈছে লক্ষীধৰ শৰ্মা। বীৰবালা হৈছে কনকলতা। বকুল বনৰ কবি হৈছে আনন্দ চন্দ্ৰ বৰুৱা। বনফুলৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা। নটসূৰ্য হৈছে ফণী শৰ্মা। জিকিৰ সম্ৰাট হৈছে ৰেকিবুদ্দিন আহমেদ। লৌহ মানৱ হৈছে বিষ্ণুৰাম মেধি। বিহগী কবি হৈছে ৰঘুনাথ চৌধুৰী। বিপ্লৱী কবি হৈছে প্ৰসন্নলাল চৌধুৰী। বাগ্মী বৰ হৈছে নীলমণি ফুকন। ভাঙনি কোঁৱৰ হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। পাপৰিৰ কবি হৈছে গণেশ গগৈ। প্ৰতিমাৰ খনিকৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। লোকনায়ক হৈছে অমিয় কুমাৰ দাস। লোকবন্ধু হৈছে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা। সাহিত্যাচাৰ্য উমৈহতীয়াকৈ তিনিজন আছে: অতুল চন্দ্ৰ হাজৰিকা, মিত্ৰদেৱ মহন্ত, চৈয়দ আব্দুল মালিক। শেৱালি কবি হৈছে ৰত্নকান্ত বৰকাকতি। নিজৰাৰ কবি হৈছে শৈলধৰ ৰাজখোৱা। জ্ঞানমালিনী কবি হৈছে মফিজুদ্দিন আহমেদ হাজৰিকা। পাস্য পণ্ডিত হৈছে কৃষ্ণকান্ত সন্দিকৈ। সদস্য মহীয়ান হৈছে কৃষ্ণকান্ত সন্দিকৈ আৰু মহেশ্বৰ নেওগ। সেউজ কোঁৱৰ হৈছে পৰাগধৰ চলিহা। ৰঙাজিয়াৰ কবি হৈছে মহিম বৰা। খৰিকাজাৰীৰ কবি হৈছে ভৱানন্দ ৰাজখোৱা। বন কোঁৱৰ হৈছে আনন্দীৰাম দাস। অসমৰ বেকন হৈছে সত্যনাথ বৰা। ভিডিঅ'টি যদি আপোনাৰ বাবে অলপ হ'লেও সহায়ক হ'ল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।